নমস্কাৰ ৰাইজসকল, আজি আমি আহিছোঁ পাহাৰৰ ওপৰত কঁঠাল পাৰিবলৈ। ইতিমধ্যে বান্দৰে এইবিলাক কঁঠাল খাই খাই থৈছে। আপোনালোকক আমাৰ কেমেৰা ভিজুৱেলত দেখুৱাম। এয়া আমাৰ দুজনমান গছৰ ওপৰত উঠি গৈছে, ইতিমধ্যে কঁঠাল পাৰিব। এয়া আপোনালোকে দেখিবলৈ পাইছে জহামাল কেঁকুটাই কঁঠাল খাই খাই থৈছে গছৰ ওপৰত। এয়া আমাৰ জংঘলী মানুহ এয়া গছৰ ওপৰত উঠি আছে। ইতিমধ্যে আমি ইয়াৰ ভিজুৱেল দেখুৱাই আছোঁ আপোনালোকক, এক্সক্লুচিভ ভিজুৱেল। আপোনালোকে কি কৰিব এতিয়া দাদা? আপোনালোকে কি কৰিব? গছৰ ওপৰত উঠিছে যে আমি এতিয়া কঁঠাল পাৰিম। হয়, তেওঁলোকে ইতিমধ্যে কঁঠাল পাৰিবলৈ ৰেডি হৈছে। এয়া আপোনালোকক দেখুৱাই আছোঁ ৰছী মোনা। ইতিমধ্যে এজনক জোকে খাইছে, আপোনালোকক দেখুৱাই আছোঁ লাইভ ভিজুৱেল। এয়া জোক। আপোনালোকক এতিয়া অলপ ভাল লগা কিছুমান দৃশ্য দেখুৱাম পাহাৰৰ ওপৰত। এয়া বান্দৰে কঁঠাল খাই খাই থৈছে। আমি দেখিব পাইছোঁ আমাক জোকে কামুৰিছে। আমাৰ জংঘলী উঠি গৈছে গছৰ ওপৰত।